हेलो गाइस की खबर চিয়া খাই আছে ঘৰত আজি কোনো নাই যে আইতাই অকলে অকলে আছে নেলি আমাৰ এতিয়া টিকা চিগি হ'ল আমি এতিয়া যাম পাহাৰলৈ টিকাটো পাম নেকি নাৰায়ণগেৰা টিকা পালে ফাইনেলি আমি পাহাৰ পালোহি এতিয়া আমি ওপৰলৈ গৈ আছো बहुत जंगल एकदम पूरा जोआ बाटे आइबा ना जाय या खिलो उपरे उपरे যাব লাগিব এতিয়া या গৈ আছো আমি এখন আমাৰ বাগান হয় ইয়াত লবৰ পুলি আছে তামোলৰ পুলি কঁঠালো লাগি আছে আমাৰ বাগানত কঁঠাল লাগি আছে বাৰু গছত সৰু সৰু হৈ আছে লব পুলি यहाँ पानी मुख धुई আছে মানুহজনে ধুনিয়া ঠাণ্ডা বলে পানীখিনি মই এতিয়ালৈ লাগিছোৱা নাই বাৰু
ফালে মই অলপ বহি লৈছোঁ একদম ওপৰলৈ উঠি আহোঁতে মানে পুৰা ভাগৰ লাগি গ'ল সেইকাৰণে অকণমান সময় বহি লৈছোঁ তাৰপিছত আৰু দেখুৱাই বহুত গৰম লাগিছে সেয়েহে মুখখন ধুই লওঁ ইয়াৰ পানীয়েদি ফাইনেলি মুখখন ধুই লওঁ একদম থাকিব মানে ধুনীয়া ঠাণ্ডা পানীখিনি ধুনীয়া লাগিছে মুখখন ধুই গৈ লৈছোঁ অলপ ফ্ৰেছ লাগিছে এতিয়া আৰু দেখুৱাই আছোঁ বাৰু আগলৈ চাই থাকক ভিডিঅ'টো ভালেই লাগে ঠাইখন থাকিও ধুনীয়া লাগিছে ধুনীয়া বতাহ মাৰি আছে চ' গাঁওখনো ধুনীয়াই আমাৰ কিন্তু মেইন কথাটো হ'ল পানীৰ অকণমান অভাৱ হয় মানে আমাৰ গা পা ধোৱা বাচন বৰ্তন ধোৱা কাপোৰ কানি ধোৱাত অকণমান অসুবিধা হয় পানী কেনে খৈ কাঠ বা এনেকুৱা শাক পাচলি আমি পাহাৰত প্ৰায় পোৱাই যায় কচুৰ পৰা ধৰি ছজনা এনেকৈ নানান ধৰণৰ বস্তু আমি পাহাৰৰ পৰা পোৱা যায় তাৰ বাহিৰেও প্ৰায় আমাৰ ধৰি লওক বৰমাহঁতো আহে পাহাৰত খৰি চৰি কাটিবৰ কাৰণে তেনেকুৱা আমাৰ ইমান এটা অসুবিধা নহয় কিন্তু মেইন কথাটো হ'ল পানীৰ অভাৱ সেইকাৰণে আমাৰ অলপ অসুবিধা হয় বা পানীটোৱে আমাৰ অসুবিধা বাকী একো অসুবিধাই নাই অইন যি বস্তু থাকক বা নাথাকক সেইটো আমাৰ একো ডাঙৰ কথা নহয় কিন্তু পানীকণ আমাৰ মেইন পানীকণ থাকিব লাগে সেইকাৰণে ছোৱালীসকলক কৈছোঁ বিয়া সোমালে আগতীয়াকৈ সুধি ল'ব যে পানী আছেনে নাই তাত বা পানী পোৱা যায়নে নাযায় বাকী একো অসুবিধা নহয় বাকী থাকক বা নাথাকক সেইটো আমি কিনি খাব পৰা যায় কিন্তু পানীকণ মেইন সেইজোপে ঔটেঙা গছ ঔটেঙা লাগি আছে ইফালে ইয়াত মানুহজন বহি আছে ইয়াত ঔটেঙা কাটি আছে দেখিছোঁ এইটো এটা একদম গুহা টাইপৰ পুৰা শিলৰ চেপত মানুহজনে ঔটেঙা কাটি আছে এইটো আকৌ ঔটেঙা এটা হৈছে এইটো ধুনীয়া পকা ঔটেঙাটো চোৱা ধুনীয়া পকা তামোলজোপি মৰিছে সেয়া মানুহজনে কাটিছেগৈ আৰু ময়ো ঘৰলৈ বুলি এটা ঔটেঙা ল'লোঁ ঔটেঙাটো ল'লোঁ এইটো ঔটেঙাটো ল'লোঁ আৰু এতিয়া ভিডিঅ'টো ইমানতে আছিলে পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব